Hey guys, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো। মই বৰ্তমান পাকঘৰত মোৰ সদায় পাকঘৰতে থকা হয় আৰু যেহেতু মই আপোনালোকলৈ এটা ৰেচিপি লৈ আহিছোঁ, বহুত টেষ্টি ৰেচিপি, চিজনেবল ৰেচিপি। সেইটো হৈছে কঁঠালৰ মুচি বনাম আজি একদম খাহী মাংসৰ ষ্টাইলত। কিন্তু খাহী মাংসৰ ষ্টাইলত বনাম বুলি কৈছিলোঁ হয়, পিচবিলাক কিন্তু খাহী মাংসৰ নিচিনা নহ'লে দেই। একদম পিচবিলাক কি হ'ল, এইবিলাক মাছৰ পিচৰ নিচিনা হ'ল। মাছৰ পিচো নহয়, মানে কাটিবলৈ দিছিলোঁ খুৰী, যাৰ কাৰণে মই ক'বলৈ পাহৰি গ'লোঁ। খুৰীয়ে একদম মিহি মিহি কৰি পেলালে। মিহি মানে একদমো মিহি নহয় আৰু, তথাপিতো হ'ব বাৰু, এনেকেই বনাই দিম আৰু উপায় নাই। কিন্তু দেখাত খাহী মাংসৰ নিচিনা নহ'লেও সোৱাদটো খাহী মাংসৰ নিচিনাই আহিব। তেন্তে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ ব'লক। গোটেইখিনি বস্তু ৰেডি কৰি লৈ পিনে আলু কাটি পেলাই পানীত তিয়াই ৰাখিছোঁ। যাতে এয়া হ'ল আদা, নহৰু, পিঁয়াজ আৰু বিলাহীৰ পেষ্ট, আৰু এইখিনি গোটা মছলা মই পেষ্ট কৰি ল'ম। ইয়াত আছে গোটা জিৰা, যিখিনি মই ভাজি লৈছোঁ, অকণ মুচমুচীয়া কৰি লৈছোঁ, তেজপাত দুখিলাৰ সৈতে, আৰু আছে লং, ইলাচি আৰু দালচেনি। এইখিনি মই সকলোখিনি মিক্সিত পেষ্ট এটা বনাই লওঁ। আৰু এয়া আমাৰ মছলা ৰেডি হৈ গ'ল। কি ধুনীয়া গোন্ধ ওলাইছে নহয়। এনেদৰে মছলাবোৰ যদি পিচি ঘৰতে লৈ নহয়, সঁচাকৈ বহুত বেছি ধুনীয়া গোন্ধ ওলায়। ইমান ধুনীয়া গোন্ধ। তেন্তে ৰেডি কৰি ল'লোঁ সকলোবিলাক বস্তু। এতিয়া বনাই লওঁ। এইপিনে এয়া দেখাবলৈ থাকিয়ে গ'ল, পিঁয়াজ আৰু আদাও অকণমান মিহি মিহিকৈ কাটি লৈছোঁ, যিখিনি মই তেলত দিম। এনেদৰে প্ৰথমতে দি ল'ম, মানে এয়া গেছত কুকাৰ উঠাই দিলোঁ। আৰু যিহেতু মই কুকাৰতে বনাম, এইটো এনেদৰে কুকাৰটো অলপ গৰম কৰি লওঁ আৰু তাৰপিছত বনাই যাম। আৰু এয়া কুকাৰ গৰম হৈ গ'ল, তাতে মই তেল দি লৈছোঁ। আৰু তেলখিনি গৰম হোৱাত মই এয়া দি দিলোঁ পিঁয়াজ আৰু আদাৰ যিটো মিহি মিহিকৈ কাটি লৈছিলোঁ সেয়া। আৰু এয়া অলপ দেৰি ভজাৰ পিছতে দিলোঁ তাতে হালধি অকণমান, দিলোঁ মিট মছলা, বহুত বেছি দিয়া নাই, অকণমান দিছোঁ আৰু গোন্ধটোৰ কাৰণে। আৰু এয়া দিছোঁ মই যিখিনি ঘৰত যে বনাই লৈছিলোঁ পেষ্টটো মছলাৰ, জিৰা গুড়িৰ সৈতে, সেই পেষ্টটো দি দিছোঁ। এই পেষ্টটো দিলে যে খাবলৈ ইমান বেছি ধুনীয়া হয় নহয়, চব্জিকণ একদম মাংসৰ দৰে সোৱাদ হয়। আৰু দিলোঁ এয়া ভজাৰ পিছতে আদা, নহৰু, বিলাহীৰ যে যিটো পেষ্ট বনাই থৈছিলোঁ আৰু পিঁয়াজ দি পেলাই, সেই পেষ্টটো দি দিলোঁ। আৰু সেয়া ধুনীয়াকৈ মই ভাজি ল'লোঁ। এয়া দেখিছেনে, মছলাখিনিৰ পৰা তেলটো বিৰিঙি ওলাই গৈছে। আৰু এনেকুৱা হৈ থাকোঁতেনে আপোনালোকে পাচলিখিনি দিব পাৰে। আৰু মই প্ৰথমতে আলুখিনি দিছোঁ। আলুখিনি দিম, যিহেতু কঁঠালখিনি খুৰীয়ে সৰু সৰু কৰি দিলে পিচটো, সেইটো কাৰণে মই আলুখিনি আগত দি লৈছোঁ। আলুখিনি অকণমান ডাঙৰ পিচ আছে যিহেতু, সেইখিনি সিজিব লাগিব, সেইকাৰণে এয়াতে আগতে বহাই পেলাই এনেদৰে লৰাই দিম। বহাই পেলাই ধুনীয়াকৈ দি দিলোঁ। আৰু অকণমান ঢাকনিখন এনেকৈ লগাই দিছোঁ। এনেকৈহে লগাইছোঁ, ভালকৈ নাই লগাই দিছোঁ। পাচলিখিনি একেলগে দি দিব পাৰিলোঁহেঁতেন, কিন্তু পিচকেইটা সৰু হ'ল যিহেতু কঁঠালৰ মুচিটো, সেইটো কাৰণে মই আলুখিনিকে আগত দি লৈছোঁ। আৰু এয়া অকণমান আলুখিনি অকণমান মানে ভাপ এটা পোৱাৰ পিছতে কঁঠালৰ মুচিখিনিও মই দি দিম একেলগে। আৰু এইখিনি দিয়ে দিওঁ আৰু বেছি দেৰি কৰি নাথাকোঁ, নহ'লে আকৌ লাগি ধৰিব নহয়। এয়া দেখিছেনে, লাগিয়ে গৈছে অকণমানতে আৰু দেই, লাগিছিলে। এতিয়া কঁঠালৰ মুচিখিনি দিয়াৰ আগত ভাবিছোঁ এই মিক্সি জাৰটো অকণমান আৰু খালি পানী অকণ দি দিওঁ, নহ'লে লাগি ধৰিছে নহয়। বৰ বিশেষ নাই দিয়া, এইয়া এনেকৈ এইখন অকণমান দি দিছোঁ, যাতে লাগি নধৰক আৰু বস্তুখিনি। এনেদৰে অকণমান লৰাই লৈছোঁ। তাৰপিছতে এতিয়া এইখিনি দি দিম। এইখিনি মই দি লওঁ, নহ'লে পৰি যাব দেই। পাচলিখিনি অলপ লৰাই লৈ এতিয়া জোখমতে মই নিমখ দি ল'লোঁ। নিমখখিনি দি আকৌ ভালদৰে এবাৰ লৰাই ল'ম। আৰু এয়া এতিয়া মানে এনেদৰে ঢাকনখন দি ঘন ঘনকৈ লৰাই আছোঁ। গেছটো মানে চিমত দি পেলাই, আৰু গেছটো চিমত দি থৈছোঁ আৰু লৰাই আছোঁ। এনেদৰে বনাই খাবলৈ মানে বহুত বেছি টেষ্ট লাগে। আমি আগতে মানে কঁঠালৰ মুচিটো বইল কৰি বনাই খাওঁ, কিন্তু মানে বইল কৰি খালে খেৰ টাইপৰ সেইকেইটা আৰু তাৰ কাৰণে খাবলৈ ইমান ভাল নালাগে। সেইটো কাৰণে আজি অকণমান খাহী ষ্টাইলত বনাই দেখুৱালোঁ আপোনালোকক যদি এনেদৰে বনাই খাই নাই পোৱা, তেতিয়া এদিন খাই চাবচোন, খাবলৈ বহুত বেছি ভাল লাগে। আৰু ঘামি গৈছোঁ, আজি ৰ'দো দিছে, এয়া বাহিৰত দেখিছেনে, আজি পুৰা ৰ'দ দিছে। লগতে কাপোৰো ধুইছিলোঁ, কাপোৰখিনি ধুই হ'ল বাৰু, খুৰীয়ে বাহিৰত মেলি লাগে। আৰু এইপিনে এয়া মই বনাই আছোঁ, সেয়া। আৰু বিহুৰ কাম লাহে লাহে কৰিবলৈ চাগে বতৰটোৱে ৰ'দ দিছে। আৰু আপোনালোকে কৰিছেনে জনাবচোন। আমাৰ আজি অকল আঁঠুৱাকেইটা ধোৱা হৈছে, বাকী একোৱে নাই কৰা। আৰু এয়া বনাই মেলি লওঁ, তাৰপিছত খাই পেলাই টেষ্টটো কেনেকুৱা হৈছে আপোনালোকক জনাম। আৰু এয়া অলপ অলপকৈ ভাজি লৰাই লাহে লাহে পাচলিখিনি সিজিয়ে গৈছে। সিজি যোৱাৰ পিছতে পানী দি দিলোঁ। পানী বহুত বেছি নিদিওঁ, যাতে পাচলিখিনি ডুবে আৰু
অলপ অলপ ওলাই থাকে, তেনেকুৱা হিচাপত পানী দি ল'লোঁ এয়া। আৰু কুকাৰৰ ঢাকন মাৰি দিলোঁ তাৰপিছত। এয়া কুকাৰত 2টা চিটি দিয়াৰ পিছত আমাৰ খাহী মাংস কঁঠালৰ মুচিকণ ৰেডি হৈ গ'ল। এইয়াতো কি ধুনীয়া হৈছে, তো গোন্ধটো বৰ ধুনীয়া হৈছে, খালি দেখিবলৈহে হেৰি হ'ল আৰু খাবলৈ বহুত টেষ্ট লগা হয়। মই টেষ্ট কৰি চালোঁ অকণমান, নিমখটো চাইছিলোঁ, অকণমান কমিছিলে, নিমখ দি দিলোঁ আৰু এয়া আমাৰ কঁঠালৰ মুচি ৰেডি হৈ গ'ল খাবৰ কাৰণে। এতিয়া এইখিনি ঢাকি থৈ দিওঁ, যিহেতু ভাত খাব হোৱা নাই, মাৰি দিওঁ। আৰু আমাৰ ভাত খাব হৈ গ'ল, ভাত খাই লওঁ। সেই পিনে সেয়া মায়ে খাই আছে। আমাৰ কঁঠালৰ মুচি কেনেকুৱা হৈছে? ভাল হৈছে, মাংস নিচিনা লাগিছে নে? আৰু ময়ো খাই লওঁ। এইপিনে খুৰী পেহী আহক আকৌ ভাত খাবলৈ, আৰু ময়ো খাই লওঁ। এইয়া আমাৰ আজি ভাত সাজ, এইয়া কঁঠাল, দাইল, সৰু মাছ আৰু ভাত খাওঁ। প্ৰথমতে কঁঠালখনে টেষ্ট কৰি লওঁ। মাংস লাগিছে। আৰু এতিয়া আহিলো আমি অকমান ৰেষ্ট ল'ম বুলি ন দেমানু, হয় নাই? দেমানু এইটো কি কৰিছা তুমি? তাৰমানে বিৰাট খং উঠি আছে, টোপনি আহিছে নেকি। আৰু এইবোৰ মই গাৰু কভাৰ খুৱাবলৈ আছেই। চাওঁ আজি গাৰুবিলাকো ৰ'দত দিছিলোঁ, ৰ'দটো দিছিলে যে, কভাৰবিলাক খুৱাই দিওঁ। চাওঁ দিয়া, তাৰপৰা আমি শুওঁ আৰু ন, শুবানে? তাৰপৰা শুওঁ আৰু এতিয়া অকণমান ৰেষ্ট লৈ লওঁ। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড নতুনকৈ মোৰ চেনেলটো চাই থকা সকলে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই। বাই বাই দিদি, বাই বাই দিদি, ভালকে কোৱা। অঁ।